হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো মোৰ বৰ্তমান বৰ বেছি ভাল নহয়, তো সেইকাৰণে ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ। অলপ উইকনেছ আছে, খাব মেলিব ভালকৈ পৰা নাছিলোঁ। নতুন বছৰ অলপ নতুন ভাল খবৰো আছে। ভাল খবৰটো কিবা আপোনালোকে অলপমান গেছ কৰি ক'বচোন মোক। তো এইফালে মোৰ লগত আছে মা, ৰুমত আছোঁ মই। তো এইফালে মায়ে ভাত বাঢ়ি থৈছে। তো তেওঁ আজি বনাইছে আলু পিটিকা, এইফালে বিলাহী পিটিকা, চালাড। তো এইফালে কবি আলু বুট এনেকৈ মিক্স বনাইছে, পাপৰ দাইলো আছে। তো ডিউটি যিহেতু মই এতিয়া জইন কৰিলোঁহি, ছুটীত আছিলোঁ 10 দিনমান পায়ে মই। তো সেইকাৰণে এতিয়া মোৰ লগত মা আছেহি, মোক ৰখীয়া হয়। তো এইফালে মায়ে ভাত খাই আছে। মায়ে নহয়, মই মানে যেনেকৈ যি খাই ভাল পাওঁ তেওঁ মোক সদায় তেনেকৈয়ে বনাই খুৱায়। তো আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।